নমস্কাৰ আৰু এটা নতুন বিশেষ ভিডিঅ'লে মই তৃষ্ণাই সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মোৰ মনৰ কিছুমান কথা আপোনালোকৰ আগত আগবঢ়াইছোঁ, যিটো বস্তু মই সাহস কৰা নাছিলোঁ কাৰো আগত ক'বলৈ, কিন্তু এজন বিশেষ ব্যক্তি, বিশেষ বুলিয়ে কওঁ আৰু সকলোৱে চিনি পায়, সকলোৰে পৰিচিত এজন বিশেষ ব্যক্তি, জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দাৰ এটা ভিডিঅ' তেখেতে পেজত হয়তো ভিডিঅ'টো আপলোড দিছিলে, আৰু সেই ভিডিঅ'টোতে কিছুমান মানে পেজ থাকে ন, হাঁহিৰ খোৰাক লগোৱা পেজ, সেই পেজতে তেখেতৰ ভিডিঅ'টো অলপ কাটি আপলোড কৰিছিলে। তেখেতৰ সেই ভিডিঅ'টো আছিলে, তেওঁৰ ভিডিঅ'টোত চাগে কোনোবাই কমেণ্ট কৰিছিলে যে পইচাৰে সকলোখিনি নহয়, কিন্তু ডিম্পুদাৰ উত্তৰ দিছিলে যে পইচাৰে কি কৰিব নোৱাৰে আজিৰ দিনত। মানুহৰ বেমাৰ আজাৰ পৰাপক্ষত মানে মানুহৰ বেমাৰ আজাৰ হ'লে পইচাৰ বহুত প্ৰয়োজন। যিহেতু মানুহৰ বেমাৰ আজাৰ হ'লে সংকোচ এটা ভাৱ আহে যে ডাক্তৰক দেখুৱাবলৈ, পইচা মোৰ ওচৰত নাই, এইটো নাই, পইচা নাই, মই এতিয়া যাব নোৱাৰিম। কিন্তু পইচা থাকিলে আমি সেইটো সংকোচ ভাৱ কেতিয়াও মানে অনুভৱো নকৰোঁ। সেইটোৱে ক'ব বিচাৰিছোঁ। আজি পইচাৰ বিষয়ৰ ওপৰতে অলপমান টপিকটো তেনেকুৱাই, তেন্তে ভিডিঅ'টো চাই থাকক। আৰু যদি কোনোবাই ভিডিঅ'টো চাই বেয়া পায় তেন্তে স্কিপ কৰিব পাৰিব, একো কথা নাই। তেন্তে আজিৰ ভিডিঅ'টো মই মানে কি ক'ম, ডিম্পুদাৰ পৰা ভিডিঅ'টোৰ পৰাই মই সাহস পালোঁ কথাখিনি ক'বলৈ। অভাৱ কি জানো আৰু ভালদৰে বুজি পাওঁ। মই এজনী একদম সাধাৰণ ঘৰৰ ছোৱালী। দেউতাই চাকৰি কৰে, এখন সাধাৰণ সৰু বাগানৰ চাকৰি, যিটো সৰু ফেমিলি এটা দেউতাই চলাই আছে কোনো অভাৱ নিদিয়াকৈ। তথাপিও নিজৰ এটা কৰিবলৈ মন যায়, নিজৰ প্ৰয়োজনীয় বস্তুখিনি গোটাবলৈ নিজৰ কিবা এটা কৰিবলৈ মন যায়। সেই হিচাপে মই আজি 3 বছৰৰ আগতে প্ৰাইভেট স্কুল এখনত জইন কৰিছিলোঁ। প্ৰাইভেট স্কুলত কিমান দৰমহা সকলোৱে জানে, কোৱাৰ প্ৰয়োজন নাই। আৰু কাম কৰোঁ, মাহে পইচা পাওঁ, সেই হিচাপতে চলি আছিলোঁ। আৰু নিজৰ এপদ দুপদ বস্তু তেনেদৰে গোটাই আছিলোঁ, আনি আছিলোঁ নিজৰ যি পাৰোঁ। আৰু এজনী ছোৱালীৰ কি প্ৰয়োজন মাহেকত সকলোৱে জানে, কাকো হাত নপতাকৈ তেনেকৈ চলি আছিলোঁ। তাৰ মাজতে আহিলে লকডাউন। কিনো ক'ম, সকলোৱে গম পাইছে, সকলোৰে অনুভৱ হৈছে লকডাউন, কৰোণা মহামাৰীৰ সময়ত, লকডাউনৰ সময়ত আমাৰ কি পৰিস্থিতি হৈছিল, ঠিক সেইদৰে আজি পৰ্যন্ত একেটা পৰিস্থিতিৰ মোৰো হৈ আছে। আৰু অভাৱ এইখিনি ইমান বছৰে অনুভৱ কৰিব পৰা নাছিলোঁ। আজি 2 বছৰে যিমানখিনি অনুভৱ কৰিছোঁ অভাৱৰ ওপৰত। সকলোৱে জানে প্ৰাইভেট মানে কাম কৰিলে পইচা, নহ'লে নাই। এই 2 বছৰে মই ভালদৰে অনুভৱ কৰিলোঁ যে মানুহৰ টকাৰে সুখ দুখ হাঁহি কান্দোন সকলোৱে কিনিব পাৰে। মই সেইটোৱে বুজি পালোঁ। যিহেতু যদি আপোনাৰ মন বেয়া লাগিছে, যিহেতু লকডাউনৰ কাৰণে আমি ভিতৰত সোমাই আছিলোঁ বহুত দিন, আৰু তাৰপাছত খোলাৰ পাছতো মানুহৰ বহুতখিনি প্ৰব্লেম হৈ আছিলে, ঠিক সেইদৰে মোৰো হৈ আছিলে। কিবা মনটো বেয়া লাগিলেও ওলাই গৈ কিবা এটা কিনি দিলেও মনটো ভাল লাগে। আৰু সেইখিনি কৰিবলৈ মানুহৰ পইচাৰ বহুত প্ৰয়োজন, বা বাহিৰলৈ ওলাই গ'লেও কিবা এটা খাবলৈ তেতিয়াও মানুহৰ পইচাৰ প্ৰয়োজন। আৰু কাৰোবাৰ গা বেয়া হৈছে বা ঘৰৰ মানুহৰ কাৰোবাৰ বেমাৰ হৈছে, ডাক্তৰৰ ওচৰলৈ যাবলৈও মানুহৰ পইচাৰ প্ৰয়োজন। পইচাৰ কথা কিবা এটা কাম কৰাৰ আগতেই মানুহৰ পইচাৰ চিন্তা প্ৰথমে আহে আজিৰ দিনত। সেইখিনি কথাই ক'বলৈ লৈছোঁ মই। যেতিয়া লকডাউন হ'ল, নিজকে ঘৰতে আবদ্ধ কৰি ৰাখিবলৈ লগা হ'ল, মানে হয়তো পৰিস্থিতি যেনেকুৱা আছিলে আমি ভিতৰতে সোমাই থাকিব লগা হৈছিল, নিজকে বচাবলৈ বুলিয়ে ক'ব পাৰি। সেইটো সময়তে নিজকে বহুত ইমান দিন ব্যস্ত হৈ থাকিছিলোঁ সৰু ল'ৰা ছোৱালীবিলাকৰ লগত, আৰু হঠাতে যদি ঘৰৰ ভিতৰত সোমাই থাকিব লগা হয়, মন বহুত বেয়া হৈ যায়। বহুত মানে বেলেগ চিন্তাই মগজু ঘেৰি ধৰে। ঠিক সেইদৰে মোৰো হৈছিল, বহুত টেনশ্যন, মই অলপ ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ। যিটো বস্তু যিসকলৰ ডিপ্ৰেশ্যন হয় সেইসকলে অনুভৱ কৰিব যে কেনেকুৱা হয় মানুহৰ ডিপ্ৰেশ্যন হ'লে। মানে মই অনুভৱ কৰিছিলোঁ সেইখিনি কথা। আৰু পইচা পাতিৰ ফালৰ পৰাও গম পাইছেই লকডাউনৰ কাৰণে কিমান দিগদাৰ হৈছিলে মানুহবিলাকৰ।
আজি সেই ডিপ্ৰেশ্যনৰ কাৰণে মই নিজকে বুজালোঁ যে মই যদি এনেকুৱা হৈ যায় মই শেষ হৈ যাম এদিন ডিপ্ৰেশ্যনত গৈ। সেইকাৰণে মই নিজকে বুজালোঁ এনেকৈ হ'লে নহ'ব, মই নিজকে ব্যস্ত কৰিব লাগিব। সেইটো হিচাপতে মই এই বছৰৰে মানে 2021 চনতে মই ইউটিউব চেনেলটো খুলিলোঁ আৰু ভাল পোৱা কিছুমান কাম কৰিব ল'লোঁ, যিটো মই নিজে ভাল পাওঁ আৰু সেইখিনি নিজে ভাল পোৱা কামখিনি আপোনালোকলৈও আগবঢ়ালোঁ। কেনেকুৱা পাইছে নাজানো, কিমানখিনি পাৰিছোঁ কৰিবলৈ নাজানো, কিন্তু চেষ্টা এটা কৰি আছোঁ আৰু এইটো কামেই মোৰ ভাল লগা হৈ পৰিছে। তথাপিও কেতিয়াবা নীৰৱ হৈ পৰোঁ। আকৌ যেতিয়া আপোনালোকৰ পৰা লাইক, এটা কমেণ্ট আৰু ছাবস্ক্ৰাইবাৰ বাঢ়ে তেতিয়া মই আৰু উৎসাহিত হওঁ সেই ভিডিঅ' মানে আৰু নতুন নতুন ভিডিঅ' বনাবলৈ। আকৌ এবাৰ কওঁ, পইচাৰে মানুহৰ সুখসমূহ আজৰি আনিব পাৰে আজিৰ দিনত। আজি ক'লোঁ অলপ মোৰ মনৰ কথা, আৰু বহুত আছে মোৰ মনৰ ভিতৰত কিছুমান কথা। সেইখিনি কথা মই আপোনালোকৰ আগত মোৰ 1000 ছাবস্ক্ৰাইবাৰ পূৰণ হোৱাৰ পাছতহে মই সেইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবি থৈছোঁ। ইউটিউব চেনেলটো খোলাৰ পাছত মানে কি কথাৰ মই সন্মুখীন হৈছিলোঁ, এইখিনি 1000 ছাবস্ক্ৰাইবাৰ পূৰণ হোৱাৰ পাছত মই এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কেনেকুৱা পালে নাজানো, কিছুমান মনৰ কথা ক'লোঁ, তথাপিও আৰু বহুতখিনি মোৰ মনৰ মাজত কথা কিছুমান সোমাই আছে, সেইখিনি ক'ম, অতি সোনকালে ক'ম। আশীৰ্বাদ কৰিব যাতে মই আগবাঢ়ি যাওঁ, আৰু আপোনালোকৰ ছাপোৰ্টৰ অবিহনে আগবঢ়াটো কেতিয়াও সম্ভৱ নহয়। তেন্তে আগৰ দৰেই ক'ম, যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব যদিহে আপুনি মোৰ চেনেলটোত নতুন হয়, আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনো আপোনালোকে পাই থাকিব। আৰু ফেচবুকৰ পেজটো ফ'ল' কৰিব নাপাহৰিব। তেন্তে পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেন্তে আজিলৈ আহোঁ, বাই বাই।